কুকুৰণী মই তোৰ তেজ খাই যাম আপুনি যদি চিনি নাপায় সেইটো আমাৰ ভুল নহয় হেল্ল' এভৰিৱান মই আজি আহিছোঁ বাৰ্তালাপৰ নতুন ষ্টুডিঅ'ত প্ৰথমতে আপোনালোকক দেখুৱাম ষ্টুডিঅ'টো চাওক কিমান ধুনীয়াকৈ চক্ৰদাই সজাই থৈছে আজি এনিভাৰ্চাৰী বিশেষকৈ সেইটো কাৰণে চক্ৰদাই মোক মাতিছে চ' আজি মই আহিছোঁ আৰু ফাৰ্ষ্ট এফালেতো অকণমান আন্ধাৰ হৈছে দেখুৱাব নোৱাৰিম এফালে ডাইৰেক্ট আমি আহিছোঁ লাইট দিয়া এয়া চক্ৰদা ধুনীয়াকৈ কথা পাতি আছে চক্ৰদা মেইন আজি অঁ বাকী কওক আজি কাৰ্যসূচী মানে ৰাতিপুৱাৰ পৰা আছিলে কিবা কিবি শ্ব' হ'ল কিবা কিবি হ'ল তাৰপিছত আমি কি খালোঁ আজি মিঠাই খালোঁ কেক খালোঁ চাহ খালোঁ চকলেট খালোঁ ক'ল্ড ড্ৰিংকছ খালোঁ কণী খালোঁ বিস্কুট খালোঁ সেয়া আৰু বঢ়িয়া তাৰপাছত এতিয়া ষ্টুডেণ্টৰ ওচৰলৈ যাই আছে ষ্টুডেণ্ট লাহে দৈ বেলি ঐ জাগৈ যাবৰে হ'ল মই অগ্ৰজৰ বিষয়ে এটা কথা কৈ দিওঁ অগ্ৰজৰ খুব সোনকালে এলবাম আহি আছে হা এইটো ছাৰপ্ৰাইজ ইয়াতে দিলোঁ এলবাম আহি আছে অঁ আৰু কালি হিমাত আছে কৈছে অগ্ৰজৰ গান শুনি বিৰাট ভাল পায় আমি কৈছোঁ আৰু এলবাম আহি আছে ন সোনকালে আহি আছে নাই কিবা এটা মানে ভাবি আছোঁ কিন্তু প্লেনিং এটা হৈ আছে এইটো ইয়াতে ৰাজহুৱা কৰি দিছোঁ আৰু একদম ভাল কম্পিটিশ্যন এটা হৈ আছে আমাৰ মাজত এদিন যে আছে সংস্কৃতত আমাৰ গেষ্ট মানে তালে অহা গেষ্ট এদিন ইয়ালে এদিন তালে মানে টাফ কম্পিটিশ্যন হৈ গৈছে আমাৰ নেক্সট কোন আহিব তোমালোকৰ তালে আমি গম পাই থওঁ কণ্টেক্ট কৰিবি তো এনেকুৱা এটা মিহি কম্পিটিশ্যন চলি থাকিলে ভাল এই মাছটো আৰু তুমি ডাইলগ দিয়া মই ৰিপ্লাই দিম ইন কুত্তকে বসন্তী বাসন্তীয়ে হ'ব বাসন্তী এই কুকুৰৰ সন্মুখত নানাচিবি তুমি নানাচিবা বাপৰে ইন কুত্তকে চামনে এই কুকুৰবিলাকৰ ওচৰত তুমি নানাচিবা বাসন্তী কুত্তে কুকুৰণী ইয়াত চব এইটো মানে অসমীয়াত ক'ব লাগে ন কুকুৰণী মই তোৰ তেজ খাই যাম তুমি যেতিয়া চেলিব্ৰিটিবিলাক আহে এইবিলাক যে ক'ব দিয়া বেয়া চেয়া নাপায় নে নাপায় ন ৰেপিড ফায়াৰ হয় অদ্ভুত দিয়ে দেই ক'ত পোৱা তুমি এইবিলাক বিচাৰি বিচাৰ মানে কি কিছুমান মনত আহে তাৰপিছত নিজে কিছুমান ভাবোঁ তেনেকৈ দিওঁ কিছুমান ফ'ল' কৰোঁ তেনেকৈ দিওঁ ছাৰৰ এক্টিং ছাৰৰ সন্মুখত ছাৰ কৰিম এই নাজিৰ ছাৰৰ ক্লাছে মই এটাহে পাইছোঁ তথাপিও ছাৰৰ এটা মোৰ প্ৰপাৰ ডাইলগ এটা মনত নাই কিন্তু এটা মই বিৰাট ভাল পাওঁ আলু চেনি দালি কণী সকলোৰে দাম বাঢ়িছে গানটো এবাৰ লগাই দিওঁ নাচি দিয়ক এইটো বহুত বেছি ভাল লাগে জ্যোতিদীপ ছাৰকো ইমান দুটা ক্লাছ পাইছোঁ বাৰু তথাপিও নিউ আপডেট তোমালোকৰ আজি ক'ত কি হৈছে এইটো কিন্তু তোমালোকে জানিব লাগে প্ৰপাৰ এইটো বাবৰি মছজিদ নহয় এইটো যোনটো তোমালোকে প্ৰপাৰ জানিব লাগে আৰু নমস্কাৰ মই চক্ৰপাণী পৰাশৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ সন্মুখত শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকল আজি উপস্থিত আছে মই চিনাকি কৰি দিব নালাগে আপোনালোকে চিনি পায় আৰু ছাৰৰ আজিকালি এটা নতুন হৈছে মানে ছাৰে ভাবি কৈছে আপুনি যদি চিনি নাপায় সেইটো আমাৰ ভুল নহয়